এফালে গৈ আছো হেকলৈকে ভিডিওটো উপভোগ কৰক প্লিজ 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 নতুনকৈ যিসকল ভিজিট কৰিছে সাবস্ক্ৰাইব কৰক চেনেলটো আৰু সংযোগ হৈ থাকক তো ladies and gentlemen boys and girls মই যাব লাগিব ফাৰ্স্ট পেট্ৰল পাম্পলৈকে তো মাজৰ ৰাস্তা হৈ উঠিব লাগিব নেশনেল হাইৱে তাৰ পিছত পেট্ৰল পাম্প এইটোৱে আমাৰ মানিকপুৰৰ প্ৰথমটো পেট্ৰল পাম্প বঢ়িয়া দেখোন চিমলা আলু না ঘৰতে কৰিছা খবৰবোৰ অ'কে দেন তো এতিয়া যাব লাগে বলক পাৰ্টি কৰিবলৈ বন্ধু এজনৰ ঘৰলৈ মই আমাৰ পেট্ৰল পাম্পটোৰ পৰা ইমান বেছি ভাল মাইলেজ নাপাওঁ সেইকাৰণে ইয়াৰ পৰা বেছি নভৰাওঁ কিন্তু আজি বাধ্য মানে বেছিকৈ ভৰাই থোৱা নাছিলোঁ এনে জেনেৰেলি মই NRLত গ'লে ফুল টেংকি কৰিয়ে লওঁ আমাৰ মানিকপুৰ চাৰিআলি মই যিহেতু আহিলোঁ পেট্ৰল ভৰাই এইফালৰ পৰা আহিলোঁ আৰু এইফালে আমাৰ ঘৰলৈ বুলি যায় আৰু এইফালে যাম মই চান্দামাৰীলৈ যাম মই বন্ধুৰ বিদ্যুতৰ ঘৰত এইফালে মামাহঁতৰ ঘৰত যাওবাৰীলৈ তো এতিয়া বলক চান্দামাৰীলৈ ৰাস্তাটো চাওক কেনে অৱস্থা হৈছে আহি পালোঁ এইখিনিৰ পৰাই বেয়া শিলবিলাক কেতিয়াবা ওলাই গৈছে ইয়াতে মাইলেজ চাইলেজ নিদি পায় বাইকবিলাকে জোৰেতো চলাব নোৱাৰিয়ে প্ৰতিখন হৈছে চেপাপাৰা চেপাত থকা কাৰণে এইখন গাঁও চেপাপাৰা ৰাস্তা চাওক না চেপাপাৰা পোৱাৰ আগত এইখিনি আৰু ইফালে যায় চান্দামাৰী বেছিমাৰী ইফালে যায় কাহিবাৰী এইখন সৰু গাঁও এইখন কাঠৰ দলং কেতিয়া যে পকী হ'ব এইবিলাক তো ইয়াতে আছে পূজা কিবা তো এই পূজাটোৰ নাম কি কোনোবাই যদি জানে কমেণ্ট বক্সত উল্লেখ কৰিব ৱেলকাম টু বৰপেটা ডিষ্ট্ৰিক্ট আহি পালোঁ বিদ্যুতৰ ঘৰ আৰু এইফালে আছে বিদ্যুতৰ টিউশ্যন কৰা ৰুম তো সেইফালে হৈ আছে খাদ্যৰ যা যোগাৰবিলাক হৈ আছে এইফালে তো দেখুৱাই আছোঁ চাই থাকক তো বিদ্যুৎ এতিয়া কি দিবা না হৈছিল এতিয়া ধামা আৰু কি আছে এতিয়া চিমেণ্ট ধামা আৰু চিমেণ্টৰ স্পেচিয়েল চৌকা এইটো আৰু এইফালে আটা ভাইয়ে বনাই আছে পৰ্ক সেইফালে পৰ্ক খোৱা চৌকা এইটো স্পেচিয়েল পৰ্ক খোৱা চৌকা হৈ গ'ল না তই ৰেডি হ'লে বঢ়িয়া তো টেষ্টিঙৰ বাবে কেইডোখৰমান এইখনত প্লেট এইটো কি বুলি জনা যায় আসাম ট্ৰেক্টৰ আৰু এইফালে ট্ৰেক্টৰ এখন চলি আছে তো এইফালে হৈ গ'ল মাংস ৰেডি বেছিকৈ খোৱা হ'ল অলপমান সেইকাৰণে বজাৰখনত বহি লৈছোঁ অকণমান এইফালে বিদ্যুৎ ছাৰ একদম আটা ভাই বঢ়িয়া বনাইছে তো ভাল লাগিল বহুত 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 এয়া হ'ল আমাৰ চেফ কেনে লাগিল বঢ়িয়া না এমনে ভাল লাগছে না আমি একবাৰ চলাই চালোঁ কেনেকুৱা লাগিল বিদ্যুৎ চলাই মজা লাগে মাইলেজ কিমান মানে দাদা 70+ দিয়ে মাইলেজ চাওক বিজনেছৰ কাৰণে বহুত ভাল আপুনিও ল'ব পাৰে সকলোৱে তো খানা দানা হৈ গ'ল এতিয়া বিদ্যুতো আমাক আগবঢ়াই থ'ব যাব অলপমান তো বঢ়িয়াকৈ পৰকে ভাত এসাঁজ খালোঁ বিদ্যুতৰ ঘৰত বিদ্যুতৰ টেঙাবাৰী চান্দামাৰী এয়া ধাননি পথাৰ তো এনেকৈ ভাল লাগে মাজে মাজে লগ হৈ আৰু সময় পোৱা নাযায় সকলোৱে ব্যস্ত নিজৰ নিজৰ কামত তো বেলিটো দুবুং ৰাস্তাটো কিন্তু বহুত বেয়া
সেইফালে আমাৰ গাঁওখন এই দি চিধাই যদি ৰাস্তা থাকিলে না মোৰ ওচৰতে হ'লে আৰু হৈছে আমাৰ মানিকপুৰ চাৰিআলি এই স্কুলত থাকোঁতে মনত আছে না কি চিঙৰা দোকানখন ভাল লগা হৈছে বহুত ঠেণ্ডেৰাৰ দোকান সকলোৰে পৰিচিত পুৰণা যিমান আছে মানিকপুৰৰ তো মই এইবাৰ ঘৰত যাম ইহঁতক বিদায় দি এইফালে এতিয়া যাব লাগে দাদা এজনৰ বিয়ালৈ কইনা আগতে আনি থৈ দিছে তো কইনাকো দেখা পাব তো বলক এইফালে আছে পম্পী বৌ এইফালে আছে মধুস্মিতা বৌ তো ফটোশ্বুট চলি আছে বৰ্তমান ইফালে আছে দেৱজিৎ দা আৰু আমাৰ কেপি এইফালে কেপি আও ঠিক আছে আৰু এয়া হৈছে আমাৰ দৰা বিক্ৰম দা আৰু মণ্ডপটো চাওক কিমান ধুনীয়াকৈ সজাই তোলা হৈছে যাওবাৰীৰ ক্ৰিয়েটিভিটি হয় মামাহঁতৰ তাৰে কি সুন্দৰ ক্ৰিয়েটিভিটি শুভ বিবাহ বহুত দিনৰ মোৰ লোকেশ্যন ভাল লাগি থাকে তো আমাৰ বিয়া খোৱা হৈ গ'ল তুমি কি বিয়া চাবা আমি বিয়া চাব আমি নাচাওঁ মানে ৰাতিপুৱা কাম আছে আৰু ইফালে বিজু আছে মই বিয়া খাই আজি গুচিয়ে যাওঁ মানে খালো ভাল লাগিল লগ পালোঁ হেলমেট পিন্ধি লৈছে সকলোকে লগ পালোঁ